আজি তাৰমানে মই গছ পুলি ৰুলোঁ। ইয়াৰ কি পুলি মই পুলিকেইটা আনিলোঁ, পোৱালীয়ে পানী দিছে মানে দুটাই মেলি এনেকৈ তোমাৰ এইটো লৈছিল 50 টকা, এইটো মছলা হয়, এইটো 250 লৈছিল। এইটো তেজপাত 50 টকা, এইটো কাজু বাদাম এইটো 250 লৈছিল। এইটোৰ বকুল হয়, বকুলটো 50 টকা লৈছিল। থকা হৈছে অলপ জিৰোৱা হৈছে মানে ইয়াত গধূলি সম্পূৰ্ণ হেৰি কৰি ৰোৱা হ'ব। মানে ইহঁতক মানে বেলেগে হেৰি কৰিব আক্ৰমণ কৰিব নোৱাৰাকৈ সকলো ব্যৱস্থা কৰি ৰোৱা হ'ব। বৰ্তমান 2 ঘণ্টামান জিৰাই লোৱা হৈছে। মানে গছপুলি আপোনালোকো ৰুওক, যদিও বাৰিষা ছিজন নহয় গছপুলি ৰুবৰ কাৰণ কেলৈ ইয়াত পানী দি থাকিলে আমাৰ ঘৰৰ আগত যোনখন সহজে ৰুব পৰা হয় বা হেৰি কৰিব পৰা সেইখন ৰুই থাকক। কাৰণ জানচাই বহুত ভয়ংকৰ নিউজবিলাক মানে শুনিবলৈ পোৱা গৈছে। পৃথিৱীত হয়তো অক্সিজেন বহুত কমি গৈছে আৰু বাগজানত এনেকুৱাকৈ অক্সিজেন কমি গ'ল মানে যিহেতু গোটেই সমগ্ৰ বিশ্বতে জানেই চাগে, য'ত সমগ্ৰ বিশ্বৰ খলকনি সৃষ্টি কৰিছিল বাগজানৰ, তো কিমান এক অকল্পনীয়ভাৱে অক্সিজেন আহিছিলে। সেইকাৰণে আপোনালোকে যিমান পাৰে গছপুলি ফুলপুলি ৰুওক। ইয়াৰ ভণ্টিৰ ফুলপুলি হয় আৰু আছে ফুল এইবিলাক ভণ্টিয়ে ৰুই থাকে। ফুল পানী দিয়ে সদায়, মানে যতন লয় ফুলবিলাকৰ। ফুল হওক যিকোনো গছ হওক, এইবিলাক এনেকুৱা ধৰণৰকৈ ভণ্টিয়ে যোগান ধৰি থাকে ফুলবিলাকৰ। হেল্ল' গাইজ, আজি মানে এটা নতুন জেগালৈ আহি আছোঁ। মানে শুদ্ধ অক্সিজেন ল'ব আহিলোঁ সেউজীয়া পৰিৱেশৰ মাজত। অলপ আগৰ পৰা আহোগে মানে বহুত ডাঙৰ জাপটো। এফালে পূজাৰ বতৰ, অকণমান ওলাই আহিলোঁ ঘৰৰ পৰা। এতিয়া আমি ঘৰৰ অভিমুখে ৰাওনা হৈছোঁ। মানে আমি ইয়াত সেউজীয়া পৰিৱেশটোৰ মাজত আহিছিলোঁ নিৰ্মল বায়ু সেৱন কৰিবৰ কাৰণে। মানে বহুত শান্তি লাগে এনেকুৱা সেউজীয়া পৰিৱেশত আহি, এনেকুৱা প্ৰকৃতিৰ মাজত আহি। সেইটো কাৰণে আমি যেতিয়া নেকি সময় উলিয়াব পাৰোঁ তেতিয়া এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত মানে অকণমান যেনো ভুমুকি মাৰোঁ। বহুত শুদ্ধ নিৰ্মল বায়ু সেৱন কৰিব পৰা যায় এনেকুৱা সেউজীয়া পৰিৱেশ।